তো ইয়েস ফাইনালি বাইকখন আহি দেখা পালোঁ একচুৱেলি মানে ভিতৰত বঙাইগাঁৱত ফাৰ্ষ্ট লোৱাৰ আছামৰ ভিতৰত ডেলিভাৰী ল'ব গৈ আছোঁ তো ইয়েস এতিয়া ৰিভিল কৰিম 1 2 3 So right, good evening friends, what's up, how are you all? I hope everyone is fine and ajino moi 390 delivery lobo goi asu. Yes, aru ete bazile 5 ta bajibo hoise. So yes, fully excited hoi asu aru I think first in Bongaigaon 390, yes, KTM 390 RC juntu notun model ahise. So yes, dada dujonok log pai golo aru dadai loise recently kedin man hol agot apunloke mur jodi agor video sai asile gom pai jabo ekhone hoise KTM RC 200 aru yar upgrade version daise 390 model tu to yes bohude excited hoi asu ei dujone dada ase aru pisot dujon ase to ami total 5 jon goi asu bike delivery lobo yes aru kala dhuao khailu pura ekdom yes sunset hobo goi ase pura ekdom road tu pura sokut lagi ase really I am too much excited today why I do not know मैं क्यों एक्साइटेड हो रहा हूँ मैं पता ही नहीं चला यार इतना एक्साइटेड हो और रिजू भाई भी इतना स्माइल कर रहा है ना वो भी बहुत एक्साइटेड है वो पीछे मुड़ के देख रहा है तो सब ये एक्साइटेड हो जासे पूरा बाइक मारे तो यस এটা ধুনিয়াকে গৈ থাকো সো এই দাদা দুজন একচুয়ালি আগৰজন মোৰ লগৰে হয় আৰু পিছৰজন দাদা হয় কাবিৰ বোলে মই নামটো পাহৰি গৈছিলোঁ কাবিৰ বোলে সাবিৰ হয় একচুয়ালি কাবিৰ নহয় দেই তো ইয়েস এটা ধুনিয়াকে গৈ থাকো পামে আৰু বেছি টাইম নাই আৰু বঙাইগাঁও আমাৰ ওচৰতে হয় বেছি দূৰ নহয় ফাইনালি বঙাইগাঁও পাই গ'লোঁ আৰু এইখনে হৈছে বঙাইগাঁও এণ্ট্ৰি কৰিলোঁ মানে অকণমান আগত শ্ব'ৰুমটো আছে KTMৰ শ্ব'ৰুমটো তো তাত গৈ আছোঁ বহুত জাম KTMৰ শ্ব'ৰুমত আহি পাই গ'লোঁ আৰু এইটো হৈছে বঙাইগাঁৱৰ KTM শ্ব'ৰুম তো ইয়েস ফাইনালি বাইকখন আহি দেখা পালোঁ একচুৱেলি মানে ভিতৰত দেখা পোৱা নাই এক্সাইটেড হৈ আছোঁ পুৰা কভাৰ লগা আছে ৰাইট ফাইনালি এতিয়া মেচিনখন ৰিভিল কৰিব গৈ আছোঁ বিষ্ট তো 390 হয় আৰু ক'লো আপোনালোকক আমি বঙাইগাঁৱত ফাৰ্ষ্ট লোৱাৰ আছামৰ ভিতৰত ডেলিভাৰী ল'ব গৈ আছোঁ তো ইয়েস এতিয়া ৰিভিল কৰিম আপোনালোকে চাওক আৰু অনন্ত নিচন কিন্তু দে ইয়েস এটা বলো 1 2 3 KTM 390 is here, RC 390 হয় আৰু একচুৱেলি মোৰ দাদাই ল'ব গৈ আছে আৰু ইয়াত ন বহুত কমফৰ্ট দিছে চিটটো পুৰা 390 আৰু চাওক ন হেডলাইট বাৰু আপোনালোকক এতিয়া এক্সজষ্ট নট শুনাম ইয়েছ এক্সজষ্ট নট এবাৰ শুনাই দিম তো এক্সজষ্টত বহুত বেছি বেছ টাইপ নিচিনা এটা ফিল আহি আছে তো অকণমান বেছ হয় আৰু ইয়াত ন বহুত মিটাৰ কনচলত বহুত ট্ৰেকশ্যন কণ্ট্ৰল আছে তাৰপিছত আপোনালোকক দেখাই দি আছোঁ বাৰু ৱেইট দেখাই দি এক্সট্ৰা ফাংচনত ইয়াত যাব এক্সট্ৰা ফাংচন বুলি আছে আৰু ইয়াত MC মানে এইটো মটৰচাইকেল ট্ৰেকশ্যন কণ্ট্ৰল বুলি আছে ABS আছে তো এইখিনিয়ে আৰু চাগে কিবা আছে একজেক্টলি গম নাপাম কাৰণ নতুন বাইক হয় ইমান নাজানো ডিটেইলছত চিনেমেটিক্সত চাই লওক এতিয়া ধুনীয়াকৈ
আৰু ন ইয়াত দিয়া হৈছে এডজাষ্টেবল ক্লাছ আৰু এইটো এডজাষ্ট কৰা যায় মানে এইটো এডজাষ্ট কৰা যায় আৰু লগতে ব্ৰেকটো এডজাষ্ট কৰা যায় আপোনালোকক দেখাই দি আছোঁ এইটো এডজাষ্ট কৰা যায় তো য়েছ এইখনে 390 য়েছ কেটিএম 390 আৰু মোৰ লগত ডেলিভাৰী ল'ব আহিছে আমাৰ ৰিজু ভাই হাই আপোনালোকে আহাতে দেখাই পাইছে আৰু লগতে আহিছে আমাৰ আশিক হাঁহৰ চানা বুলি কোৱা যায় আৰু আমাৰ অনাৰ হয় কাবিৰ দা হাই য়েছ কি বলে তুমি কাবিৰ দা একচুয়ালি সাবিৰ আৰু কাবিৰ একোৱে নহয় মানে মই আহাতে কৈছিলোঁ ওহতে মুখত কাবিৰ আহিলে কাবিৰ সিং ন য়েছ আৰু লগতে আহিছে গগন দা হেণ্ডজাম বয় তো য়েছ এতিয়া ধুনীয়াকৈ ডেলিভাৰী ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ ওলাই যাওঁ আৰু এতিয়া বাজিলে 8টা বাজিলে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন সাবিৰ দা য়েছ থেংক ইউ দেই আৰু পাৰ্টি দিয়াৰ কাৰণে থেংক ইউ আৰু ইয়াত খানা খালোঁ দ্য ডেলিছ ৰেষ্টুৰেণ্টত আৰু এতিয়া বলক গৈ থাকোঁ য়েছ চ' গাইজ ফাইনেলি ওলাই গ'লোঁ আৰু মোৰ লগত আছে এতিয়া 390খন আৰু 390খন ঘৰত লৈ যাই আছোঁ ট্ৰিপ 1 অনলি 12 কিলোমিটাৰ চলিছে তো এতিয়া বলক আৰু এতিয়া টাইম হ'ল 9:30 তো 10টাই বাজে আৰু বেছি টাইম নাই আৰু ইয়াত টাইম চাইম বহুত মিলাব লগা আছে তো লেটছ গো অ' মাই গড OMG অ' ভাই বহুতে ভাল লাগিছে একচুৱেলি ন মোৰ ইটোৱে মানে পাবৰ কাৰণে ট্ৰাই কৰি আছিলোঁ তো য়েছ মজা আৰু লাইটৰ পোহৰো বহুত ধুনীয়া আৰু ন এক্সজষ্ট নোটটো বহুতে ভাল লাগে য়েছ সেকেন্ড গিয়াৰত আছে এতিয়া মজা একদম তো একচুৱেলি দাদাহঁতে মানে আগতে ওলাইছিলে মই অকণমান পিছত ওলাইছিলোঁ মানে তো দাদাহঁতৰ কাৰণে লাহে লাহে যাব লাগিব এণ্ড আপোনালোকক ভালকৈ ৰিভিউ এটা দি দিম এণ্ড গাইজ আজিলৈ ভিডিঅ'টো আছিল এইখিনিয়ে আৰু একচুৱেলি ন পূৰা ডাৰ্ক হৈ গৈছে তো এনিৱে আজিলৈ ভিডিঅ'টো আছিল এইখিনিয়ে আৰু কেনেকুৱা পালে আৰু স্পেচিয়েলি 390খন কেনেকুৱা লাগিল আপোনালোকৰ চিনেমেটিক শ্বটছ এণ্ড অল কোনটো বেষ্ট পাৰ্ট লাগিছে তো গাইজ আজিলৈ ভিডিঅ'টো এইখিনিয়ে আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব য়েছ বাই বাই কষ্ট মোৰ ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ মৰম কিপ ছাপৰ্টিং কিপ লাভিং signing off Vimun Vlogs okay bye bye আৰু ন ইয়াত স্লিপাৰ ক্লাছ আছে এইটো ক'ব পাহৰি গৈছিলোঁ